নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দেখাব বিচাৰিছোঁ মই কেইটামান বস্তু আনিছিলোঁ, তাকে দেখাব বিচাৰিছোঁ। এয়া চাওক, এয়া টেবুল এখন আনিলোঁ আজি, আৰু কেইটামান বস্তু আনিছোঁ। পিছলৈ চাই থাকিব কি কিনো আনিছোঁ। এয়া চাওক, কিহৰ টেবুল হয় নিশ্চয় ধৰিব পাৰিছে। হয়, এইখন এখন কম্পিউটাৰ ব্যৱহাৰ কৰিবৰ কাৰণে টেবুল। এই টেবুলখন কিনোতে মই প্ৰায় ৩,০০০ টকা খৰচ কৰিছোঁ। আৰু বন্ধুসকল, কমেণ্ট কৰি জনাবচোন আপোনালোকৰ ফালে এই টেবুলখনৰ দামনো কিমান হয়। এইখন ৰেডিমেড টেবুল হয়, প্লাইবৰ্ডৰ। এয়া চাওক, মই আৰু এটা বস্তু আনিলোঁ আজি। এয়া কি হয় নিশ্চয় ধৰিব পাৰিছে। এয়া নিশ্চয়কৈ আপোনালোকে ধৰিব পাৰিছে কি হয়। এয়া চাওক, এয়া মই এতিয়া খুলিম, সম্পূৰ্ণ নতুন। হয়, মই এটা নতুন কম্পিউটাৰ আনিছিলোঁ। এয়া চাওক, মনিটৰ। এয়া 22 ইঞ্চিৰ চেমচাং মনিটৰ হয়। তাৰপিছত এইটো আনিছোঁ CPU। এইটো UPS। এয়া চাওক, এয়া কীবৰ্ড। এইকেইটা বস্তু মই নিজৰ কাৰণে ব্যৱহাৰ কৰিবৰ কাৰণে আনিছোঁ। এয়া চাওক, এইটো মাউচ। এয়া চাওক, ফিটিং হৈ গ'ল। যিহেতু এই টেবুলখন আনিছিলোঁ মই কম্পিউটাৰৰ কাৰণেই। এয়া সম্পূৰ্ণ কৈ ফিটিং কৰিছোঁ। এয়া টেবুলখন তলত থ'ব লাগিব, কীবৰ্ড সম্পূৰ্ণভাৱে ফিটিং কৰি ল'লোঁ। যিহেতু মোৰ এই বস্তুবিলাক আজি নতুনকৈ আনিছোঁ, যিহেতু বিশ্বকৰ্মাৰ বস্তু হয়, ইলেক্ট্ৰিকৰ হয়, যিহেতু বিশ্বকৰ্মা, সেই গতিকে মই আজি ঘৰত নতুনকৈ অনাৰ বাবে সকলোৱে নিঠেও আনন্দিত হৈছোঁ। বন্ধুসকল, মোৰ এই ভিডিঅ'বিলাক চাই কেনে পাইছে নিশ্চয় কমেণ্ট কৰিব। এয়া চাওক, নতুনকৈ যিটো আনিছোঁ সেই গতিকে মই ধূপ আৰু চাকি জ্বলাই লৈছোঁ, যে বিশ্বকৰ্মাৰ যাতে মোৰ এই কম্পিউটাৰ ভালকৈ ব্যৱহাৰ কৰিব পাৰোঁ, আৰু সোনকালে যাতে বিশ্বকৰ্মাই কোনো দুৰ্ঘটনা নঘটায়, সেই গতিকে বিশ্বকৰ্মাৰ